নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোলৈকে। মই চানুভাই ডিম্পল সোণোৱাল আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 6 তাৰিখ, আজি মোৰ জইনিং আছে। বহু প্ৰত্যাশাৰ অন্তত আজি এটি দিন আহি পালেহি। আজি জইনিং হ'ব। আজিৰ পৰা চাগে নিজকে এটা স্বীকৃতি হ'ব। ভাল লাগিছে। আৰু সকলোকে জনাব বিচাৰোঁ যে যিসকলে আছাম পুলিচ ABUBৰ বাবে লাগি আছে, দৌৰি আছে, তেওঁলোকৰ বাবে বহুত ভাল খবৰ এটা। যিদৰে কৈছিল 5 তাৰিখে আহিব বুলি নতুন ভেকেঞ্চি, আহিলে নতুন ভেকেঞ্চি 1715টা ভেকেঞ্চি আহিছে। তাৰে 1052টা UB আৰু 663 আহিছে AB। সদ্যহতে মানে ক'বলৈ গ'লে মানে বস্তুটো আগতে এনেকুৱা নহৈছিলে। আগতে আছিলে আপোনালোকৰ ABত বেছি পষ্ট থাকে, UBত অলপ কম থাকে। এইবাৰ UBত বেছি আছে, ABত কম আছে। কিজানি কিবা খেলি মেলি হ'ব পাৰে বাৰু। মই এতিয়ালৈকেতো যিমতে গম পাইছোঁ সেইমতেতো সেইটোৱে বুজিছোঁ। তো কম্পিটিশ্যন বহুত টাফ হ'ব, সেইটো মই কৈছোঁ বুলি নহয়, সেইটো চিয়'ৰ, মানে ডেম চিয়'ৰ যে কম্পিটিশ্যন হাৰ্ড হ'ব, টাফ হ'ব। তাৰ বাবে আপোনালোকে পঢ়িব লাগিব, ৰানিং কৰিব লাগিব, সকলোখিনি কৰিব লাগিব। আৰু যিসকলৰ এক্সট্ৰা একাডেমিক মাৰ্কছ আছে সেইসকলৰ বাবে অলপ মানে সুবিধা আছে। আৰু যিসকলে একাডেমিক মাৰ্কছ নাই তেওঁলোকে নাভাবিব এইটো যে মই দিগদাৰ হ'ব মোৰ কিবা। আপোনালোকে ফিজিকেলত ফালি দিয়ক, আপোনালোকে ৰিটেন ফালি দিয়ক। কাৰণ মোৰ কোনো এক্সট্ৰা মাৰ্কছ নাছিল UBৰ ক্ষেত্ৰত। তথাপিতো মই UBত চিলেক্ট হ'লোঁ কাৰণ মোৰ ৰিটেনৰ মাৰ্কছ ভাল আছিল, ফিজিকেল ভাল আছিল। তো আপোনালোকে চেষ্টা কৰক আৰু যিদৰে আপোনালোকে লাগি আছে সেইদৰে লাগি থাকক। ভাল হ'ব আপোনালোকৰ। আৰু কেনেদৰে কি কৰিব লাগে, প্ৰস্তুতি চলাব লাগে, আপোনালোকে কমেণ্ট কৰিব যদি জানিব বিচাৰে। তেতিয়া মই জনাই দিম আপোনালোকক, বা মেছেজ কৰিব মই কেনেকৈ প্ৰস্তুতি চলাইছিলোঁ, কি কৰিছিলোঁ। ভিডিঅ' বনাইছোঁ বাৰু, ভিডিঅ' বনাম সেই বুলিও। এতিয়াতো অলপ সময় চাগে কম পাম লাহে লাহে। এতিয়া ট্ৰেইনিং চলিব, ট্ৰেইনিঙৰ পিৰিয়ডত ইমান বেছি চাগে মোবাইল ব্যৱহাৰ কৰিব নাপাম, ভিডিঅ'বোৰ বনাব নাপাম। তো আহি গ'ল ভাল খবৰ, বহু প্ৰত্যাশাৰ অন্তত। আৰু যিসকলৰ বয়স বাঢ়ি আছে অলপ, সেইসকলে সোনকালে এপ্লাইটো কৰি ল'ব নিজৰ বয়স অনুযায়ী। 16 তাৰিখৰ পৰা এপ্লাই আপোনালোকৰ আৰম্ভ হ'ব, ডিচেম্বৰ 16 তাৰিখৰ পৰা, আৰু জানুৱাৰী 16 তাৰিখলৈকে 2026। তাৰ ইণ্টাৰভিউলৈ কিজানি অলপ দেৰি হ'ব পাৰে, সেইটো আৰু ক'ব নোৱাৰোঁ চিয়'ৰলি। সোনকালেও হ'ব পাৰে, কিন্তু ৰানিং কৰি থাকিব, পঢ়া শুনাৰ লগতে কৰি থাকিব। পঢ়া শুনাটো মেইন। আপুনি ৰানিং কৰি পাছ কৰি যোৱাৰ পিছত আকৌ পঢ়িম বুলি আশা কৰি ভাবি নাথাকিব। বাকী ভাল হওক সকলোৰে। এইবাৰ বহুত কম পষ্ট ওলাইছে, যিটো নেকি UBৰে আছিলে 1600 কিবা চামথিং আছিলে আৰু আমি দিওঁতে আমাৰ বাবে। কিন্তু এইবাৰতো টোটেল পষ্ট ওলাইছে 1715টা। তাৰে UB ওলাইছে 1052 আৰু 660 ওলাইছে আপোনাৰ AB। অলপ চাব আপোনালোকে এডভাৰটাইজমেণ্টটো, আৰু চাই কেনেকুৱা কি কৰিবলৈ দিছে। তাৰ মতে 16 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব। আৰু সকলো ডকুমেণ্টছ আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব, নিজৰ ডকুমেণ্টছবোৰ ক্লিয়াৰ কৰি ৰাখিব। এপ্লাই কৰোঁতে নিজৰ মানে ডকুমেণ্টছবোৰ বহুত ইম্পৰ্টেণ্ট হয়। ডকুমেণ্টছবোৰে পাছত মানে ভাল মানে এটা কামত আহেগৈ। সেইটো কাৰণে সকলো যি বিচাৰিছে ডকুমেণ্টছ সকলোখিনি দিবলৈ চেষ্টা কৰিব। ভাল লাগিব। আজি যিদৰে আমাৰ জইনিং আছে, ঠিক তেনেদৰে এই দিনটোত পৰা আপোনালোকে আৰম্ভ কৰক। আৰু এই দিনটো স্মৃতি হিচাপে লৈ বুকুত সামৰি ষ্টাৰ্ট কৰি দিয়ক যে আজি যেনেকৈ জইনিং আছে, জইনিঙৰ আগদিনাখন আমাৰ ভেকেঞ্চি ওলাইছিলে, আৰু এটা সময়ত গৈ আমি পাইছিলোঁ বুলি আপোনালোকে যাতে ক'ব পাৰে। আগৰ বেষ্টৰ জইনিঙৰ আগদিনাখন আমাৰ নতুন পষ্ট ওলাইছিলে, আৰু তাৰ পাছত আমি আৰম্ভ কৰিছিলোঁ, আৰু আজি মই জইনিং পাইছোঁ। তেনেকুৱা এটা দিনৰ বাবে আপোনালোকে অপেক্ষা কৰক। দেখুৱাইছোঁ ভিউটো অলপ দেখুৱাইছোঁ। খেতি শেষ হ'বলৈ হৈছে আৰু সকলোৰে গাঁৱত খুব মানে কমে আছেগৈ আৰু এতিয়া পথাৰত ধান কুঁৱলী পৰিছে। আজি ৰাতিপুৱা অলপ সোনকালে আহিলোঁ, জইনিঙলৈ যাব লাগিব সেইটো বাবে। বাকী বৰ দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো, অলপ ৰানিং কৰিলোঁ আৰু ভাল খবৰটো বোলো আপোনালোকক জনাই যাওঁ। তো সেইবাবে আহিলোঁ, আৰু বেছিদিন নাপাম চাগে এনেকৈ ভিডিঅ' বনাবলৈ। আপোনালোকে মৰমবোৰ দি থাকিব, কমেণ্ট কৰিব, মেছেজ কৰিব কিবা জানিব থকা থাকিলেহেঁতেন।
ভাল হওক আৰু লাগি যাওক আৰু আজিৰ পৰা পূৰা তাগৰা ৰাহ পূৰা একদম। তো ভিডিঅ'টো সামৰিছোঁ। জয় আই অসম।